মুহূৰ্তৰ যিখিনি 50 জন আমাৰ UPSC এছপিৰেণ্ট সিলেক্ট কৰা হৈছে তেখেতসকলক কোচিং চেণ্টাৰলৈ যোৱাৰ আগতে এটা ফেয়াৰৱেল প্ৰগ্ৰাম আয়োজন কৰা হৈছে আমাৰ চৰকাৰৰ পৰা। তো ইয়াত উপস্থিত আমাৰ সকলো শ্ৰদ্ধাৰ অসমৰ মন্ত্ৰী আমার জ্যেষ্ঠ ইউজি কলমত ডাঙৰীয়া, ইয়াত উপস্থিত আমার ডেপুটি চিফ গোবিন্দ বসুমতাৰী ডাঙৰীয়া, আমাৰ চৰকাৰৰ অধ্যক্ষ কাতিৰাম বড়ো ডাঙৰীয়া, সন্মানীয় ইয়ামসকল, আমাৰ দুইজন অতিথি আমাৰ স্পেচিয়েল ডিজিপি আৰু এজন দক্ষ পুলিচ বিষয়া অকল অসমতে নহয় সৰ্বভাৰতত তেখেতে কাম কৰি আহিছে আমাৰ জিপি সিং ডাঙৰীয়া, আৰু এজন অসমৰ ভেৰি চিনচিয়াৰ IS অফিচাৰ চিত্ৰা সিং ডাঙৰীয়া, আমাৰ MLA সকল, MCLA সকল, আমাৰ উপস্থিত নেতৃবৃন্দ, অভিভাৱকসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আৰু ইয়াত উপস্থিত আমাৰ সাংবাদিক বন্ধুসকল। তো বহুত দীঘলীয়া কথা ক'ব বিচৰা নাই, ক'বলৈ কাৰণ বহুত ইম্পৰ্টেণ্ট কথাখিনি আমাৰ দুইজন বিষয়া আৰু আমাৰ মন্ত্ৰী মহোদয় আৰু ডেপুটি চিফ ডাঙৰীয়া কৈ গ'ল। মোৰ মানে ভিলেজ ৰকষ্টাৰ চিনেমাৰ নিচিনা হৈছে। আপোনালোকে ভিলেজ ৰকষ্টাৰ চিনেমা চাইছেনে? অসমীয়া ফিল্ম। তো এই ভিলেজ ৰকষ্টাৰৰ নিচিনা অলপ সৰু সৰু ড্ৰিম থাকে মানে। তো সেই ড্ৰিমবিলাক মই বেলেগৰ দ্বাৰা পূৰা কৰিব বিচাৰোঁ। তো সেইকাৰণে আপোনালোকৰ দ্বাৰা এটা সপোন দেখিছোঁ, আৰু সেই সপোনটো পূৰা কৰিবলৈ ময়ো নোৱাৰোঁ, আপোনালোকেহে কৰিব লাগিব। মানে সপোনটোৱে মই আপোনালোককে লৈ দেখিছোঁ, আৰু আপোনালোকৰ দ্বাৰাই সপোনটো পূৰা হ'ব। তাত মোৰ কৰিব লগা বহুত বেছি নাই। তো এনেকুৱা লাগিছে যে আমাৰ প্ৰথম মানে অলিম্পিক টিম গৈ আছে আমাৰ বড়োলেণ্ডৰ পৰা মানে অলিম্পিক খেলিবলৈ। চ' বহুত বছৰ আশা কৰিলোঁ যে ৱৰ্ল্ড কাপ একবছৰ মানে ভালকৈ নিজৰ টিভি কিনি ৱৰ্ল্ড কাপৰ সময়ত বহি পেলাই ৱৰ্ল্ড কাপৰ সময়ত ক'তো নাযাওঁ, ৱৰ্ল্ড কাপটো চাম হয় বুলি ফুটবল, কিন্তু আজিলৈকে চাব পৰা নাই ফুটবলটো ৱৰ্ল্ড কাপ। তো এইবাৰ আপোনালোক যোৱাৰ পিছত আশা কৰিছোঁ অক্টোবৰত ৱৰ্ল্ড কাপ হ'ব, এইবছৰ ৱৰ্ল্ড কাপটো কমচে কম চাম ভালকৈ। তো ফাৰ্ষ্ট অলিম্পিক টিম হিচাপে আমি চবেই আপোনালোকক বিদায় দিবলৈ আহিছোঁ। নহ'লেতো বহুতে UPSC পৰীক্ষা দিয়ে, আহি যায়, কিন্তু আমাৰ নিচিনা পিছপৰা অঞ্চলৰ কাৰণে সেইটোৱে এটা ডাঙৰ এটা কাম, মানে বহুত ডাঙৰ কামটো যে 50 জন ল'ৰা ছোৱালী একেবাৰে UPSC বা আমাৰ অহাকালি কোনোবা মানে APSCও দিব, এনিৱে UPSCৰ কাৰণে আমি 50 জন ল'ৰা ছোৱালী আমাৰ নিজৰ মাজৰ পৰা কোনোবা দাদা, কোনোবা ভাই, কোনোবা মামা ল'ৰা ছোৱালীবিলাক আজি আমি ইয়াত চিলেক্ট কৰি আনিছোঁ। এইটো আমাৰ কাৰণে খুব ডাঙৰ এটা কাম। তো এইটো সফল হ'ল আজি আমাৰ, এইটো ওৱান ষ্টেপ। শিক্ষাটো মই যিটো দেখিছোঁ, মই প্ৰায় নিজে ছাত্ৰ আছিলোঁ, পিছত বহুত বেছি মোৰ কেৰিয়াৰটো ভাল নহয় শিক্ষাৰ ক্ষেত্ৰত, কিন্তু এডুকেশ্যন ছাবজেক্টটো মই বহুত ভাল পাওঁ, শিক্ষাটো বহুত ভাল পাওঁ। মই চবচে বেছি পৃথিৱীত কিবা ভাল পাওঁ যদি এডুকেশ্যনটোৱে ভাল পাওঁ, শিক্ষাটো। এই হিচাপে মই অলপমান জড়িত হৈ পৰিছোঁ, আৰু 2006 চনৰ পৰা কাম কৰি আছিলোঁ। তেতিয়া আমাৰ অৱস্থা বহুত ভাল নহয়, তথাপিতো 2011ৰ পৰা মই ষ্টুডেণ্ট ইউনিয়নত মানে প্ৰেচিডেণ্ট হোৱাৰ পিছত প্ৰায় 4 বছৰ একেলগে শ্বৰ্ট টাৰ্ম অৰিয়েণ্টেশ্যন প্ৰগ্ৰাম বুলি UPSCৰ কাৰণে কৰিছিলোঁ। আৰু তাত বহুত মানে আমি কথা ক'বলৈ মানুহ বিচাৰি নাপাওঁ, সেইকাৰণে লোকেল IPS IS অফিচাৰবিলাক লৈ পেলাই সেই প্ৰগ্ৰামবিলাক আমি কৰিছিলোঁ। আৰু সেই স্বাৰ্থতে মই IS IPS অফিচাৰবিলাকৰ লগত বেয়া নহওঁ, মানে তেখেতসকলক লাগিব, সেইকাৰণে মই কাৰো লগত বেয়া নহওঁ, তাৰমানে তাতে লেকচাৰ দিবলৈ মাতি আনিব লাগে। তো আমাৰ প্ৰগ্ৰামত বহুত IS IPS অফিচাৰবিলাক এটেণ্ড কৰি গৈছে।
এতিয়া আমাৰ কোকৰাঝাৰৰ SP তেখেতক আমাৰ এটেণ্ড কৰিছে, বহুত তেনেকুৱা IAS IPS আমাৰ প্ৰগ্ৰামত এটেণ্ড কৰি গৈছে। তো অলপ চেষ্টা কৰি আছিলোঁ, আমি কোচিংটো ইয়াতো কৰিব পাৰিলোঁ হয়, চৰকাৰ যিহেতু আমি নিজে চৰকাৰ, কিন্তু ইয়াত কৰিলে এইটো লাভ নহ'ব। দিল্লীৰ বাতাবৰণটো অলপ বেলেগ, সেইকাৰণে এই যে কম্পিটিটিভ আমাক মানুহবিলাক কয় যে কম্পিটিটিভ এক্সাম কিয় আমাৰ ল'ৰা ছোৱালীবিলাক কম্পিটিটিভ মাইণ্ডটো অহা নাই, সেই পৰিৱেশটো আমাৰ মাজত এতিয়াও গঢ়ি উঠা নাই। গাঁৱত আমাৰ জীৱনটো এতিয়াও বহুত সহজ, একসাঁজ ভাতৰ কাৰণে আমি চেলেঞ্জ কৰিব নালাগে, আমাক কোনো কোৱা মানুহ নাই, দিনটো শুই থাকক কোনো কোৱা মানুহ নাই, মানে দিনটো মোবাইল খেলি থাকক কোনো কোৱা মানুহ নাই। আমাৰতো বড়ো মানুহবিলাক মেট্ৰিক পাছ কৰিলে নিজৰ পুত্ৰটো, যিটো পুত্ৰ সন্তান, তাক অশিক্ষিত মা দেউতাকে মানে মহাজন বুলিহে মাতে। মোৰ লগতে একেলগে গাঁৱত মোৰ একেলগে ক্লাছত পঢ়া মানে মেট্ৰিক দিয়া সময়ত আমাৰ গাঁৱৰ মানুহবিলাক কয় কিবা এটা সুধিলে এই মহাজনক সোধা বুলি কয়। মই আচৰিত, কোন মহাজনক সুধিব লাগে, মানে নিজৰ পুত্ৰটোক মহাজন বুলি কয়, মানে ইজ মানে লাইক ডিচিশ্যন মেকাৰ ইন দি ফেমিলি, য'ত তাক মানে আপুনি বহুত দূৰলৈ লৈ যাব লাগে, তাক উল্টাকে এই ষ্টেটাছটো দি দিয়ে। আৰু মহাজন হ'ল আৰু ই একো কাম নকৰে, মানে সি উল্টাকে মাক দেউতাকক মানে ডমিনেট কৰে, এইটো লাগে বুলি। তো সেইকাৰণে আজি কম্পিটিটিভ যিটো পৰিৱেশ সেইটো আমি গঢ়িব পৰা নাই। বহুত চেষ্টা কৰি আছোঁ গঢ়িবৰ কাৰণে, কিন্তু গঢ়িব পৰা নাই। আমি IIT Super 50 আৰম্ভ কৰিছিলোঁ, এতিয়া কেইজনমান ল'ৰা আকৌ ঘৰলৈ গ'ল বুলি শুনিছোঁ। তাতো আমি ফ্ৰী কোচিং কৰিছোঁ, সেইটো কোকৰাঝাৰতে আমি আৰম্ভ কৰিছিলোঁ। আমাৰ CITত পঢ়া কিছুমান ল'ৰা আজি মানে ৰুৰকিৰ নিচিনা IIT প্ৰফেচাৰ হৈছে, তেখেতসকল মানে পোষ্ট ডক্টৰেট কৰি আহিছে বাহিৰ ফৰেন কাণ্ট্ৰিত। তেখেতসকলে কৈছে ছাৰ বাহিৰত কিয়, আমি কৰিম ইয়াতে। তো আমি ষ্টাৰ্ট কৰি দিলোঁ, কিন্তু পিছত এজন দুজন গ'ল বুলি শুনিছোঁ। তো আমাৰ যিটো আজি আমাৰ সিদ্ধাৰ্থ সিং ডাঙৰীয়াই ক'লে, JP সিং চাহাবে ক'লে যে এই যে আমাৰ যে এটা জীৱনৰ এটা লক্ষ্য, যিটো এটা দীঘলীয়া হ'ব লাগে, আমি মানে যি বস্তু বিচাৰোঁ আজিয়ে পাব বিচাৰোঁ। কোনো পৃথিৱীত কোনো বস্তুৰ শ্বৰ্টকাট নাই। আজি আপোনালোকৰ আগত মই স্পীচ দিবলৈ পাইছোঁ, 29 বছৰ সংগঠন কৰিলোঁ মই, 29 বছৰ। আৰু সেই 29 বছৰত না মা না বাপ না ক'ৰবাত ঘৰৰ পৰিয়াল না কি একো দেখা নাই 29 বছৰত। খালি মই সংগঠনটোৱে দেখিছোঁ, সমাজৰ সমস্যাটোৱে দেখিছোঁ 29 years। তো তাৰপিছত মই ইয়াত আজি লেকচাৰ দিছোঁ আপোনালোকৰ আগত। নট শ্বৰ্টকাট, এদিনতে হোৱা নহয়। আজি ইয়াত চব মানুহবিলাক এনেকুৱা ষ্ট্ৰাগল কৰি আহে। চ' পঢ়াটো তেনেকুৱা অলপ চাব লাগিব। আই এগ্ৰি উইথ JP সিং ছাৰ, তেখেতে যিটো কৈছে তেখেতৰ লগত ময়ো এগ্ৰি। এই পৰীক্ষাটো বহুত টান পৰীক্ষা নহয়, কিন্তু অলপ ধৈৰ্য সহকাৰে পঢ়িব লাগিব আৰু বুজি পাব লাগিব। মই 2জনমান IPS হোৱা, আমাৰ নতুন IPS হোৱা ল'ৰাবিলাকৰ লগত খুব ক্ল'জ টাচত আছিলোঁ, আৰু মনোজ চৌধুৰী আমাৰ IPS হ'ল, তাৰ লগতো বহুত ক্ল'জত আছিলোঁ। মনোজ আমাৰ যেতিয়া IPS UPSC দি থাকে, বিভিন্ন কথাবিলাক মোৰ লগত ইণ্টাৰেক্ট কৰি আছিল। তো তেনেকুৱা আৰু 2-3জনমান ল'ৰা আছে, একদম কথা পাতি থাকোঁতে আইচ পাই যাওঁ। চ' মোৰ এটা ফিলিংছ আহিছে। আৰু 1999ত ময়ো প্ৰিলিমছত বহিছিলোঁ, তেতিয়া মই BSc থাৰ্ড ইয়াৰ ষ্টুডেণ্ট আছিলোঁ। আৰু মই পঢ়িব বিচৰা নাছিলোঁ। মোক এজন পুলিচ অফিচাৰে কিবা কাৰণত তেখেতক এটা কেছত মই হেল্প কৰি দিছিলোঁ। তো তেখেতে মোক ক'লে যে তই যিটো কেছটো হেল্প কৰিছা, মই তোৰ টেলেণ্টটো বুজি পাইছোঁ, তই একদম দিবই লাগিব, মাষ্ট, তোক মোৰ ঘৰত লৈ যাম মানে বাহিৰত। এনেকুৱা জবৰদস্ত কৰি মোক কিতাপ পত্ৰ আনি দিলে, আৰু গোটেই ৰাতি পঢ়িলোঁ। দিনত ভাষণ শুনিবলৈ যাওঁ, ভাষণ দিবলৈ যাওঁ, ৰাতি পঢ়োঁ। এনেকুৱা কৰি পেলাই মই 99ত এবাৰ দিছিলোঁ। মোৰ লগত পৰীক্ষা দিয়াবিলাক চব MSc আছিলে, মোৰ বটানী আছিলে অপশ্যনেল। তো সেইকাৰণে মই চব ছায়েন্সৰ মানুহবিলাক লগ পাইছিলোঁ। আৰু সেই সময়ত পঢ়ি পেলাই মোৰ বহুত ভাল লাগিছিলে। মানে পঢ়িবলৈ বহুত ভাল, কিন্তু পঢ়াৰ যিটো মাইণ্ডছেট সেইটো ডেভেলপ কৰিব লাগিব। অলপ আগতে কোৱাটো তেখেতে মোক চব লিখি দিলে, নিউজ পেপাৰ পঢ়িব লাগিব। মইতো আৰু ডেইলি নিউজ পেপাৰ পঢ়া মানুহ নহয়, গোটেই 1 বছৰৰ নিউজ পেপাৰটো জমা কৰি লৈ পঢ়িছিলোঁ মই। হিন্দু পেপাৰটো আনি পেলাই কি
আৰু ক্লাছ 8ৰ পৰা মানে CBSE ৰ কিতাপবিলাক পঢ়িব দিলে তেখেতে বিচাৰি আনি দিছে তো মই সেই কিতাপবিলাক ৰাতি 4টা বজালৈকে পঢ়িছিলোঁ মানে লাইট লগাই লগাই খুব ভাল লাগিছিলে এনিৱে মই সিফালে যাব বিচৰা নাই তো এতিয়া কি হৈছে আমি আপোনালোকক নিজৰ সন্তান বুলি আমি ধৰি লৈছোঁ আৰু আপোনালোকৰ সফলতা আমি বিচাৰিছোঁ আৰু এটা মই ট্ৰেইনিং কৰিবলৈ গৈছিলোঁ ছ'চিয়েল ৱৰ্ক কৰা এটা ট্ৰেইনিং বহুত বছৰ আগত মানে সময়টো কেনেকৈ ইউজ কৰিব লাগে আমি নাভাবোঁ সময়টো কেনেকৈ গুচি যায় অলপ আগতে আপোনাৰ ব্ৰেকআপ দিছে কেনেকৈ সময়টো আপুনি কিমান 1000 আৱাৰ্ছ পঢ়িব লাগে মই ওলালোঁ কলম কিনিবলৈ জাষ্ট মই কৈছোঁ আৰু যে কলম কিনি আনো বুলি মোৰ লগত এজন বেলেগ মানুহ আছিলে মই তাক ক'লোঁ যে বল দুইজনে যাওঁ চবত কলম কিনি আনো সেইজন বাহিৰৰ মানুহ আছিলে আমেৰিকাৰ সি মানে ধমকি দিলে মানে হেই ৰিটাৰ্ণ বুলি কৈছে আমাক দুইজন আমি ৰিটাৰ্ণ গ'লোঁ তো ক'ত যোৱা হয় ৰেডি আমি ক'লোঁ যে মই তোৰ কলম কিনিবলৈ যাওঁ আৰু ই মোৰ লগত যাব কিয় যাব তোৰ লগত গ নিজৰ কামত যাওঁ বুলি ক'লোঁ নাই ছাৰ আমি দুইজনে যাম দুইজনে কিয় যাব লাগে কলম কাগজ তোমাক লাগে যে তুমি যোৱা তোমাক লাগে যে তুমি যোৱা এই কথাটো মই বহুত ভাবিলোঁ আমি যে সেই এজনৰ লগত আনজনে শ্বেয়াৰ কৰে হয় না টাইমবিলাক এই টাইমবিলাক অলপ ৱেষ্ট হয় অকলে থাকিলে মই অকলে খোজকাঢ়ি যাওঁতে বহুত কথা ভাবি যাব পাৰোঁ বহুত কথা ভাবি আহিব পাৰোঁ কিন্তু দুইজনে গ'লে আমি যদি টপিকত নাযায় আমি ডাইভাৰ্ট হৈ যাওঁ বেলেগ বেলেগ কথা ক'লে হা মই কেতিয়াবা আগতে হাল মাৰিলে 4 ঘণ্টা হাল মাৰোঁ বহুত কথা ভাবিছিলোঁ কেতিয়াবা ক্ৰিকেটাৰ হ'ম নিজে কেতিয়াবা চিনেমাৰ এক্টৰ হ'ম নিজে এনেকৈ ভাবি ভাবি হাল মৰা সময়খিনি কটাইছিলোঁ এই অকলেতো মোৰ বহুত ভাল লাগে অকলে থাকিলে বহুত কথা চিন্তা কৰিব পাৰে তো অলপ মানে নিজে চবে অলপ আগতে কোৱাটো যে 1 দিন 2 দিন 3 দিন এনি টাইম প্ৰত্যেক দিনে 5 মিনিট 10 মিনিট আজি যি কৰিছোঁ এইটো ফুল মাইণ্ডত অলপ ভাবি চাবা এইটো বহুত হেল্প কৰিব আৰু এটা বস্তু কানেকশ্যন কাৰেকশ্যন এণ্ড ডাইৰেকশ্যন CCD একদম কানেক্ট হ'বলৈ চেষ্টা কৰিব লাগিব আনলেছ ইউ গট কানেক্টেড বস্তুটো বুজি নাপাবা সেইকাৰণে কানেকশ্যন হ'বলৈ কানেক্ট কৰিবলৈ বহুত চেষ্টা কৰিব কানেকশ্যন হ'ব লাগিব কাৰেকশ্যন হ'ব লাগিব অট'মেটিকেলি ডাইৰেকশ্যনটো আহি যাব ডাইৰেকশ্যনটো নিজে নিজে আহি যায় কানেকশ্যনটো যেতিয়া হৈ যাব এটা ছাবজেক্টৰ লগত এটা বিষয়ৰ লগত সেইটো বস্তুটো ইমান ইণ্টাৰেষ্টিং হৈ যাব মানুহৰ কাৰণে কোনোবা কলাটো তোমাৰ কাৰণে বগা হৈ যাব কাৰোবাৰ বগাটো তোমাৰ কাৰণে কলা হৈ যাব মানে যিটো বস্তুটো তুমি ব্ৰেইনত সোমাই ল'ব পাৰা ৱেল কানেক্টেড হ'ব পাৰা এইটো অট'মেটিকেলি টানি লৈ যাব বুজিছেনে তো এই কাৰণে এই কানেকশ্যন কাৰেকশ্যন আৰু ডাইৰেকশ্যন সেইটো খুব ইম্পৰ্টেণ্ট হয় তো সেইটো মনত ৰাখিবা আৰু এতিয়া যিটো যাবা চবে পঢ়া পাতি ভাল চবৰে কেৰিয়াৰ ভাল নাম্বাৰ লৈ আহিছা গতিকে পঢ়াৰ কথাটোতো আমি ক'বই নালাগে খালি আমাৰ কথাটো হৈছে কি কিয় ল'ৰা ছোৱালীবিলাক ফেইল হয় কিয় ড্ৰপ আউট হয় কিয় মানে এৰি যায় পঢ়াটোতো ইমান টান কাম হয় কিন্তু কিয় এৰি যায় এই প্ৰব্লেমবিলাক এই সমস্যাবিলাক ফেচ কৰিব লাগিব প্ৰথম কৈছে আমাৰ সিদ্ধাৰ সিং ডাঙৰীয়াই কি আমি নিজৰ লগত ফাইটটো কৰিব লাগিব এই 5 বছৰৰ কাৰণে বেলেগ বাদ দিওঁ ময়ো বহুত আনৰেষ্ট ব্ৰেইন আছিলোঁ মোৰ সেইকাৰণে টোপনি নাযায় এটা সময় বহুত কথা ভাবি লওঁ কিন্তু বহুত কথা ভাবি ল'লে বহুত কাম হাতত ল'লে কৰিব নোৱাৰে এটা সময়ত এটা কামে কৰিবা ভালকৈ কৰিবা তেতিয়া কিন্তু ইয়াৰ ভাল ৰিজাল্ট হ'ব যদি ইফালেও ভাবে এইটো নহ'ব আৰু আমাৰ অসমৰ এটা বেমাৰ আছে খাদ্যবিলাক বহুত ভাল হয় না এতিয়া দিল্লীত যাই পেলাই যদি ভাবে যে এতিয়া মা দেউতাই মানে মাছ পুৰি খাই আছে মই কি খাই আছোঁ অলপ মানে ত্যাগ কৰিব লাগিব ত্যাগ কৰিলেহে ভাল ফল পাব তো আমাৰ পৰা এনি টাইম এটা কমিউনিকেশ্যন থাকিব আমাৰ এনি টিম যাই থাকিব আজিও আমাৰ অৰুণদে ডাঙৰীয়া যাব আমাৰ OST যাব এমাহ পিছত আৰু টিম যাব আৰু এমাহ পিছত আৰু টিম যাব আমাৰ পৰা কণ্টিনিউ টিম যাই থাকিব কিন্তু আমাৰ ৰিকুৱেষ্ট এইটোৱে কি যেহেতু ফাৰ্ষ্ট অলিম্পিক টিম গ'ল্ড নহ'লেও ব্ৰঞ্জটোতো আনিবই লাগিব নহ'লে বাকীবিলাক আমাক থাকিব আমি বাকী গ'ল্ডটোৱে লৈ আহিব কিছুমানে গ'ল্ড কিছুমানে চিলভাৰ কিছুমানে ব্ৰঞ্জ খালী হাতেৰে আহিব নালাগে এইটোৱে ভাবোঁ আৰু বহুত আমাৰ এডভান্টেজ আছে ST SC OBC এইবিলাকতো আছে কিন্তু ST বুলি কোনো কৰিব নালাগে অলপ আগতে কোৱাটো যে নিজকে টেষ্ট কৰা
মই 10 লাখৰ টপ কিয় হ'ব নোৱাৰো কি নাই মোৰ আৰু একদম ইয়াং বহুত বয়স আছে ব্ৰেণ্ডবিলাক একদম চাৰ্ট হৈ আছে ইফাল যদি ব্ৰেণ্ডটো কৈছে অলপ টানি আনিবা নিজে ৰুমবিলাকত অলপ মেডিটেশ্যন কৰিবা কাৰেক্ট মানে ৰাইট ৱেট মানে কেনেকৈ ইউজ কৰিব পাৰে আৰু বহুত এই এজত বহুত সাৰপ্লাছ এনাৰ্জি থাকে বুজিছেনে এই এজত মানে বহুত সাৰপ্লাছ এনাৰ্জি থাকে সেইকাৰণে স্পৰ্টছত মানে ইয়ং মানুহবিলাকে আজি অলিম্পিক খেলে কিবা খেলে কোনে খেলে 60 বছৰৰ মানুহ নেখেলে ইয়ংবিলাকে খেলে কাৰণ ইয়াৰ নট অনলি ফিজিকেল মেণ্টেল সব সাইডতে সাৰপ্লাছ এনাৰ্জি থাকে এই এজত খালি এইটো এটা প্ৰপাৰ জাগাত ইউজ কৰিব লাগে তেতিয়া মানে সফল নোহোৱাৰ কোনো কথাই নাই মোৰ পৰা শুভকামনা থাকিল আৰু সবে ভালে থাকিব সেইটোকে মই আশা কৰি সকলোলৈ ধন্যবাদ জনাই মোৰ বক্তব্য